নিজৰ বাৰ্থডে পাৰ্টি নোখোৱাই বেলেগৰ বাৰ্থডে পাৰ্টি ৰাৱণৰ পুতেকৰ নিচিনাকৈ ভাত খোৱা সকলৰ বাবে লৈ আহিছোঁ আজি এটা আল্টিমেট ৰেচিপি যিটো খাই বেলেগ কিবা নাফাটিলেও আপোনাৰ হৃদয় ফাটি যাব সেইটো খাটাং ব'লক তেন্তে বনাওঁ চ' লেটছ গ' অ' য়ে তাৰ বাবে আপোনাক লাগিব বিশাল হাজৰিকাৰ দৰে বিশাল বিশাল আলু তাৰপিছত আলুখিনিক হাৰ্পিক কমফৰ্ট ফেনাইল কিবা এটা দি ধুই ল'ব তাৰপিছত আলুখিনি ৱাশ্বিং মেচিনত দি অলপ টাইম শুকুৱাই ল'ব তাৰপিছত আলু পেটটো কাটি দিব তাৰপাছত প্ৰেছাৰত ঠেলি হেঁচি আলুখিনি ভৰাই দি 5 কেজিমান নিমখ দি দিব তাৰপিছত গেছটো জ্বলাই আলু শাস্তি দিব তাৰপিছত নিজৰ বাৰীৰ ধনিয়া অলপ ছিঙি আনিব সেইটোৱে মেইন দিয়ে ৰাইজ যিমানেই ডাঙৰ ধনিয়া হ'ব সিমানেই ভাল তাৰপিছত গছৰ ওপৰৰ পৰা বিলাতী ধনিয়া অলপো ছিঙি ল'ব তাৰপিছত ধনিয়াখিনি ছিঙি কাটি ল'ব বিলাতী ধনিয়াবোৰো ছিঙি ল'ব তাৰপিছত ছানগ্লাছ হেলমেটৰ প্ৰটেকশ্যন পিন্ধি ল'ব কিন্তু দেখিয়ে নাই পাৰ ৰ'ব গাইজ পিঁয়াজটো এনেকৈ কাটি ল'ব তাৰপিছত কেৰাহীত তেল দি বিলাতী ধনিয়া আৰু পিঁয়াজ লগতে আপোনাৰ জলকীয়াটো দিবলৈ নাপাহৰিব দেই তেলত কষ্ট পোৱাৰ লগে লগে কৰোঁতে অলপ হেতাই হিলাই দিব এইফালে আলুখিনিও কাপোৰ খুলি ল'ব বাকলি ৰ'ব বাকলি তাৰপিছত পিটিকি দিব যিহেতু আলুৱে তাক পিটিকিবলৈ নিদিব সেইবোৰে তাক খুন্দি দিব তাৰপিছত সকলো বস্তু মিলাই পিটিকি থাকিব পিটিকাৰ এক্সপিৰিয়েঞ্চ নাথাকিলে অনলাইন পিটিকা এজেঞ্চিত কোচিং এটা লৈ ল'ব सारे मिलके हमको पागल बना তাৰপিছত টেষ্ট কৰিব যদি টেঙাটো কম হয় তেন্তে গছৰ পৰা আনি ছিঙি দিব অলপ এয়া ৰেডি হৈ গ'ল তেন্তে ব'লক এতিয়া আমি টেষ্ট কৰোঁ মজা লাগিলে একদম কোনো পুৰাই নাই